हेलो दोस्तों नमस्कार। आज আকৌ নতুন এটা ভিডিও লৈ আহিলোঁ। আজিৰ ভিডিওটো টপিক হ'ল আমি যিখিনি ইলেক্ট্ৰিচিটি বিল আমি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰি আছোঁ সকলোৱে বিল দিব লাগে, লাইন পাতিব লাগে বা বেলেগ কাৰোবাৰ তাত বিল দিব লাগে। আপোনাৰ কোনোবা হয়তো 2-এটা টকা বেছিকৈ লৈ আছে, 10-20 টকা বেছি লয়। সেইকাৰণে আপুনি ঘৰতে বহি বিল দিব পাৰিব সহজ পদ্ধতিত। আপুনি ক'ৰবাত যাব নালাগে, কোনো কম্পিউটাৰ দোকানত যাব নালাগে, আপুনি ঘৰতে বহিয়ে আপোনাৰ বিলখন পে' কৰিব পাৰিব আৰু সহজ পদ্ধতিত। আৰু এতিয়া বৰ্তমান লাইন বিলৰ আপোনাৰ কি কয় স্কেম চলি আছে। বেলেগ কোনো UPI বা বেলেগ ক'ৰবাত আপুনি পে' কৰি দিলে লাইন বিলৰ বিলটো মাফ নহয়। সেইকাৰণে আমি ডাইৰেক্টলি APDCLৰ মেইন পৰ্টেলত গৈ তাতে আমাৰ পে' কৰিব লাগিব, তেতিয়াহে আমি পইচাখিনি দিব পাৰিম। একদম সহজ পদ্ধতি। কোনোবাই যদি ভাবে যে ইমান উল্টা পুল্টা ক'ৰবাত ক'ত যাব, একো নহয়। ডাইৰেক্ট পদ্ধতি, একদম সহজ পদ্ধতিত আমি এই বস্তুখিনি বনাই দিম। যদি ভিডিও ভাল লাগে আপুনি ভিডিওটো লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ। এতিয়া আমাৰ ইয়াত টাইপ কৰিব লাগিব APDCL ফাৰ্ষ্ট টাইম বিলটো দিবলৈ APDCL কৰি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰিলে এই আসাম পাৱাৰ ডিষ্ট্ৰিবিউটাৰ কোম্পানী লিমিটেড পৰ্টেলটো আহিব আৰু ওপৰত যদি আপুনি চাৰ্চ কৰে মাই বিজুলী বুলি, তথাপিও একে পৰ্টেল আহিব মাই বিজুলী। এইটো যদি চাৰ্চ কৰে আপুনি এই এটা পৰ্টেলে খোল খাব। পৰ্টেলটোত ক্লিক কৰিব। পৰ্টেলটোত ক্লিক কৰাৰ পাছত এনেকৈ এটা এলাৰ্ট আহিব, বি এলাৰ্ট বি ছেফ। ইয়াত লিখা আছে কিছুমান গাইডলাইন, যাতে আপোনাৰ পইচাটো ফ্ৰড নহয়, বেলেগ ক'ৰবাত নাযায়, আপোনাৰ বিলটো যাতে পৰিশোধ হয়, এইটোৱে ভালকৈ কৰিব দিছে। এইটোৱে স্কিম। বাকী ইয়াত কোনো কাম নাই, আমি এইটো কাটি দিওঁ। ইয়াৰ পাছত আমাৰ যাব লাগিব এইটো ছাইডত চাই আছে আপুনি প্ৰিপেইড ৰিচাৰ্জ মিটাৰ, ওপৰত বিউ ইলেক্ট্ৰিচিটি বিল, এইটো আপুনি চাব পাৰিব কিমান টকা আছে। তো ফাৰ্ষ্ট টাইম আমি চাই লওঁ আমাৰ বিল আছে নে নাই, কি হৈ আছে, কিমান টকা আছে মিটাৰত। ফাৰ্ষ্টত এইটো চাই লওক। ইয়াত আপুনি এইটো দিব। তাৰপিছত ইয়াত আপুনি এলাৰ্ট কিবা এটা দিছে, ইয়াত আপুনি ক্লিক হেয়াৰত ক্লিক কৰিলে আপুনি বস্তুখিনি পাই যাব। আকৌ আপুনি কনজিউমাৰখিনি দিব লাগিব। তাৰপাছত ইয়াত কেপচাৰটো 4+3 বস্তুটো কিমান হয় সেইখিনি দিলেই হৈ গ'ল। তাৰপিছত যদি আপুনি টেপ কৰে চাব আপোনাৰ মিটাৰত বিল কেইটকা আছে পইচা। ইয়াত 78.39 পইচা আছে। তো আমি আকৌ আজি 500 টকা এটা ৰিচাৰ্জ কৰাই দিওঁ, যাতে আমাৰ মিটাৰটো বেকত নপৰে, বিলটো থাকিয়েই যায়। তো ফাৰ্ষ্ট টাইম আমি ৰিচাৰ্জ প্ৰিপেইডত গ'লোঁ, কনজিউমাৰটো টাইপ কৰিলোঁ, তাৰপিছত 7 আৰু 4 প্লাছ কৰি 11 হয়, ইয়াতে দি দিলোঁ। তাৰপিছত টেপ কৰিলোঁ। ইয়াৰ পিছত আমাৰ মিটাৰ নম্বৰ, লোকেশ্যন আৰু চব কিছু আছে, নামটো আছে ইয়াতে আপুনি চাব পাৰিছে। ইয়াত আমি 500 টকা এটা টাইপ কৰি দিলোঁ। ইফালেও 500 টকা এটা দিব লাগিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো টাইপ কৰিব লাগিব আৰু এইফালে আপুনি জিমেইলটো দিব লাগিব। জিমেইল দিয়াৰ পাছত আপুনি পে নাওত ক্লিক কৰিব। জিমেইল দিয়া হ'ল, এতিয়া আপুনি পে নাওত ক্লিক কৰিব। জিমেইল দিয়াৰ পাছত আপুনি পে নাওত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আৰু এটা পেজ খোল খাব। ইয়াত আপুনি ডেবিট কাৰ্ড বা ATMৰে কৰিব পাৰিব। নেট বেংকিং আছে, নেট বেংকিং কৰিব পাৰে। আপুনি UPI থ্ৰু কৰিব পাৰে, ভীমৰ পৰা কৰিব পাৰিব, ৱেলত থাকিলে কৰিব পাৰিব। তাৰপিছত UPI QR কোডে কৰাটো আমাৰ বাবে ভাল হ'ব, আমাৰ সুবিধা হ'ব। QR কোডত ক্লিক কৰাৰ লগে লগে কোডটো আপুনি দেখা পাব। দেখাৰ পাছতে আপুনি ফোনপে', গুগল পে', নেভি, পে'টিএম যিকোনো এপৰ পৰা আপুনি স্কেনাৰটো ওলাব আৰু এই QR কোডটো আপুনি স্কেন কৰিব। QR কোডটো স্কেন কৰাৰ লগে লগে আপোনাৰ তাত 500 টকাৰ এটা বিল আপোনাৰ ফোনপে'ত দেখা পাব। তাৰপিছত আপুনি পিনটো, ফোনপে'ৰ যিটো পিন বা গুগল পে'ৰ যিটো পিনটো দিয়াৰ লগে লগে পেজটো কি হ'ব, লোড হ'ব। আপুনি পিনটো দি দিয়ক। পিনটো দিয়াৰ লগে লগে যদি আপোনাৰ ফোনপে'ৰ পৰা পইচাটো কাট খোৱাৰ লগে লগে ইয়াত পেজটো কি হ'ব, লোড হ'ব। লোড হোৱাৰ পাছত আপোনাৰ বিলৰ এটা চামাৰি ওলাব, ভাউচাৰ এটা ওলাব। আপুনি অলপ ৱেইট কৰক, পে'মেণ্টটো যোৱা নাই। পে'মেণ্টটো যোৱাৰ লগে লগে ইয়াতে শ্ব' হৈ যাব, পে'মেণ্টটো হৈ গ'ল।
পে'মেণ্ট হোৱাৰ পাছতে আপুনি এইটো চাব পাৰিব আৰু এটা পেজ ওলাইছে, এইটো আপুনি প্ৰিণ্ট কৰিব পাৰে বা PDF বনাই ৰাখিব পাৰে। ইয়াত কি আছে, ট্ৰেনজেকশ্যন ডিটেইলছ, আপোনাৰ কনজিউমাৰ নাম্বাৰটো আছে আৰু এমাউণ্ট কিমান আছিল 500 টকা, এই বস্তুটো আপুনি দেখা পাইছে। তলফালে যাব, যোৱাৰ পিছত আপুনি কি কয় প্ৰিণ্ট অপশ্যন আছে, প্ৰিণ্ট অপশ্যন কৰি PDF বনাব পাৰে বা প্ৰিণ্ট কৰি আপুনি ঘৰত ৰাখিব পাৰে। আপোনাৰ বিলটো কি হ'ল, পৰিশোধ হৈ গ'ল। ইয়াত বাকী কোনো কাম নাই, একদম সহজ, ইজিলি কৰিব পাৰে আপুনি ঘৰত। বেলেগক পইচা দিব নালাগে, কম্পিউটাৰৰ দোকানত যাব নালাগে আৰু আপোনাৰ বিল আপুনি নিজে পৰিশোধ কৰাটোৱে ভাল। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব।